Hello dear students, মই তোমালোকৰ দাদা নিশান্তয়ে পুনৰ এটা নতুন ভিডিঅ' লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলোৱে ভালে আছা, পঢ়া শুনা নিয়াৰিকৈ কৰি আছা। পুনৰ মই তোমালোকক কোভিডৰ পৰা বাচি থাকিবলৈ অনুৰোধ জনাইছো। মই জানো তোমালোকে এতিয়া যথেষ্ট খেলা ধূলা কৰিছা, কিন্তু খেলা ধূলাৰ মাজতো আমি নিজক বচাই ৰাখিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে তোমালোক যেতিয়া খেলি অহাৰ পিছত তোমালোকে ভালদৰে পাৰিলে গা ধুবা। যদি গা ধুবলৈ কাৰোবাৰ সমস্যা আছে তেনেহ'লে তোমালোকে ভালদৰে চাবোনেৰে মুখ হাত ধুবা, হাতখন ভালদৰে ধুবা, ঠিক আছে। আৰু অনাহকত খেল খেলোতে আনক চুই নাথাকিবা, আৰু পৰাপক্ষত খেল খেলি থকাৰ সময়তো মাস্ক পৰিধান কৰিবা। আৰু এনেদৰে তোমালোকে নিজক বেমাৰটোৰ পৰা বচাই ৰাখিবা, কাৰণ তোমালোক সৰু, তোমালোকৰ ওপৰত বেমাৰটোৰ প্ৰভাৱ যথেষ্ট বেছি হ'ব, তোমালোকে সেইটো ভাবিও নোপোৱা। গতিকে মোৰ এইটো অনুৰোধ যে তোমালোক সকলোৱে নিজৰ লগতে আনক বেমাৰৰ পৰা বাচি থাকিবলৈ অনুপ্ৰেৰণা যোগোৱা। আৰু তাৰ লগতে মই তোমালোক সকলোকে এটা অনুৰোধ কৰিছোঁ, যিহেতুকে আমাৰ এইটো চেনেল খুব নতুন আৰু এই চেনেলটো এতিয়া গ্ৰ' কৰাৰ সময় হৈছে, সেইকাৰণে তাৰ কাৰণে মোক তোমালোকৰ সমৰ্থনৰ প্ৰয়োজন হৈছে। সেইকাৰণে তোমালোক সকলোৱে আমাৰ এই নতুন চেনেলটোক ভিডিঅ' চোৱাৰ পাছত ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিবা। সেয়া মোৰ ফালৰ পৰা এক অনুৰোধ, কাৰণ তোমালোকৰ তেনেধৰণৰ কামে মোৰ প্ৰচেষ্টাত মোক যথেষ্ট অনুপ্ৰেৰণা যোগায়, আৰু যি অনুপ্ৰেৰণাৰ মাধ্যমত মই পুনৰ তোমালোকৰ কাৰণে নতুন আৰু ইয়াতকৈ ভাল উচ্চ মানদণ্ডৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টোত এতিয়া আমি পাঠটোৰ বিষয়ে কিছু আলোচনা কৰোঁ। গতিকে শেষৰ যিটো আমাৰ ক্লাছ আছিল, মানে পাৰ্ট 1, তাত আমি কি পঢ়িছিলোঁ? তাত আমি এই পাঠটো ডক্টৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়তৰ এটা অভাৰভিউ লৈছিলোঁ। অভাৰভিউ মানে কি? এটা চমু আভাস লৈছিলোঁ। আজি এই ক্লাছটো তোমালোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কিয় হ'বলৈ গৈ আছে? কাৰণ এইটো ক্লাছত মই তোমালোকক এই গোটেই পাঠটো অসমীয়াত বুজাবলৈ চেষ্টা কৰিম। মই নিজে পঢ়িম, পঢ়াৰ লগতে তোমালোকক অসমীয়াত তাৰ অৰ্থ ভাঙি তোমালোকক পাঠটো যথেষ্ট তোমালোকৰ বাবে উজু কৰি পেলাম। আমাৰ সকলোৰে সমস্যা আছে। আমি ইংৰাজী পঢ়াৰ ক্ষেত্ৰত আমাৰ সমস্যা আছে, ইংৰাজী বুজাৰ ক্ষেত্ৰত আমাৰ সমস্যা আছে, ইংৰাজী শব্দ উচ্চাৰণ কৰাৰ ক্ষেত্ৰত আমাৰ সমস্যা আছে। আজি এই গোটেইখিনি সমস্যাক লক্ষ্য ৰাখি মই তোমালোকৰ কাৰণে এই পাঠটোক পঢ়ি পেলাই, বুজাই পেলাই তোমালোকৰ কাৰণে খুব সহজ কৰাৰ এক প্ৰচেষ্টা মই হাতত লৈছোঁ। আশা কৰোঁ তোমালোক সকলোৱে মোৰ প্ৰচেষ্টাক গ্ৰহণ কৰিবা, মোৰ প্ৰচেষ্টাক তোমালোকে সমৰ্থন জনাবা। আৰু এই সমৰ্থন জনাবলৈ তোমালোকে গোটেই ভিডিঅ'টো খুব মন দি এবাৰ নহয় এবাৰতকৈ বেছিবাৰ তোমালোকে চাবলৈ চেষ্টা কৰিবা। তেনেহ'লে ঠিক আছে, এতিয়া আমি এই পাঠটো আমি আৰম্ভ কৰোঁ। গতিকে তোমালোকে শ্লাইডত দেখি আছা যে মই শ্লাইডত কি লিখিছোঁ? মই শ্লাইডত ডক্টৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত যিটো পাঠটোৰ প্ৰথম যিখন পৃষ্ঠা, সেই পৃষ্ঠাখন তোমালোকে এতিয়া স্ক্ৰীণত দেখি আছা। সেই পৃষ্ঠাখনৰ ওপৰত এটা বক্স আছে, আৰু সেই বক্সটোত কিছুমান কথা লিখা আছে। ব'লাচোন কথাবোৰ পঢ়ি চাওঁ। মোক এবাৰ হাইলাইটাৰ পইণ্টাৰটো ল'ব দিয়া। এতিয়া চোৱা, ইয়াত কি কৈছে? ডু ইউ ন' হু বিল্ডছ আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ? ঠিক আছে, এতিয়া তোমালোকক এটা প্ৰশ্ন সুধিছে। প্ৰশ্নটো হ'ল যে তোমালোকে কেতিয়াবা ভাবি চাইছানে বা তোমালোকে জানানে যে তোমালোকৰ ঘৰৰ আগৰ পকা ৰাস্তাটো, তোমালোকৰ বিদ্যালয়ৰ আগৰ পকা ৰাস্তাটো, বা তোমালোকৰ ঘৰৰ কাষৰ পকা ৰাস্তাটো, বা তোমালোকৰ গাঁৱৰ পকা দলংখন, আৰু বিভিন্ন ধৰণৰ অফিচ বিল্ডিং, যেনেকৈ পঞ্চায়তৰ বিল্ডিংটো কি হয়? সেইটো এটা অফিচ বিল্ডিং। বিল্ডিং মানে হ'ল ঘৰ। গতিকে এইবোৰ কোনে বনায়? তোমালোকে কেতিয়াবা ইয়াত ভাবি চাইছানে সোধা নাই, তোমালোকে তাক জানানে সুধিছে। মই তাৰ লগতে তোমালোকক কৈছোঁ যে তোমালোকে কেতিয়াবা সেই কথাটো ভাবি চাইছানে? যেনেকৈ এতিয়া আমি নিজৰ ঘৰ বনাওঁ, আমি নিজৰ ঘৰৰ ৰাস্তাটো বনাওঁ, কিন্তু কিছুমান ৰাস্তা আছে যাক আমি সমূহীয়া ৰাস্তা বুলি কওঁ। সেই ৰাস্তাসমূহ, তেনেকুৱা ধৰণৰ দলং, তেনেকুৱা ধৰণৰ ঘৰ দুৱাৰ বনোৱা দায়িত্বটো কাৰ হয়? চৰকাৰৰ হয়। ঠিক আছে, অ'কে। তাৰপাছত চোৱা, তাৰপাছত কি কৈছে? ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? যেনেকৈ আমি যোৱাকালি পাঠটোত কৈছিলোঁ নহয়, যে পঞ্চায়ত এখনে যে ইমানখিনি কাম কৰে, সেই ইমানখিনি কাম কৰিবলৈ পঞ্চায়তক যথেষ্ট টকাৰ প্ৰয়োজন হয়। এই যথেষ্ট টকাৰ যিটো প্ৰয়োজন, সেই প্ৰয়োজনটোক পঞ্চায়তখনে কেনেকৈ শেষ কৰে? কেনেকৈ যথেষ্ট টকা, কেনেকৈ ইমান প্ৰয়োজনীয় ৰিচোৰ্চেছ, মানে যিবোৰ ৰিচোৰ্চেছ মানে হ'ল টকা পইচাৰ কথা ইয়াত কোৱা হৈছে, যে সেইবোৰৰ এৰেঞ্জমেণ্ট পঞ্চায়তে কেনেকৈ কৰে। ইয়াতো সেইটো কথাই সুধিছে, কিন্তু ইয়াত আমাক পঞ্চায়তৰ ক্ষেত্ৰত সোধা নাই। ইয়াত কেৱল সুধিছে যে ফ্ৰম হুৱেৰ ডাজ মানি টু বিল্ড অল দিছ কামছ, মানে ৰাস্তা বনাবলৈ, দলং বনাবলৈ, তাৰপাছত চৰকাৰী বাসভৱন বনাবলৈ ইমানবোৰ টকা আহে ক'ৰ পৰা?
তোমালোকে কেতিয়াবা সেইটো কথা জানানে বা তোমালোকে কেতিয়াবা ভাবিছানে ইয়াত সুধিছে তাৰ পাছত কি কৈছে ইন গ্ৰুপছ ডিসকাস হাউ গভৰ্নমেণ্ট মানি ইজ স্পেন্ড ফৰ পাব্লিক ৱেলফেয়াৰ নতুন এটা শব্দ পালো ইয়াত পাব্লিক ৱেলফেয়াৰ পাব্লিক মানে হল আমি জনসাধাৰণ আৰু ৱেলফেয়াৰ মানে হল জনসাধাৰণৰ কল্যাণ এতিয়া যে চৰকাৰে যে এই যে ৰাস্তা বনোৱা হৈছে দলং বনোৱা হৈছে ঘৰ দুৱাৰ বনোৱা হৈছে ইয়াৰ পৰা আমাৰ কি লাভ হৈছে ইয়াৰ পৰা আমাৰ থাকিবলৈ অহা যোৱা কৰিবলৈ সুবিধা হৈছে নাই ইয়াৰ পৰা আমাৰ জীৱনৰ মানদণ্ড উচ্চ হৈছে নাই ইয়াৰ পৰা আমাৰ জীৱন ধাৰণৰ যিটো জীৱন ধাৰণ কৰা যিটো প্ৰণালী সেই প্ৰণালীটো সহজ হৈ পৰিছে নাই আজি আমি সহজে এঠাইৰ পৰা এঠাইলৈ যাব পাৰোঁ আজি আমি সহজে এখন নদী পাৰ কৰিব পাৰোঁ কাৰণ নদীখনৰ ওপৰত দলং থাকে গতিকে ইয়াত সেইটো কথাই কৈছে যে এই যে কামবোৰ যে কৰা হয় এই কামবোৰৰ মুখ্য উদ্দেশ্য হৈছে জনসাধাৰণৰ কল্যাণ যাক কোৱা হৈছে পাব্লিক ৱেলফেয়াৰ তাৰ পাছত কি কৈছে চোৱা What will you do to help people who are old, unwell and homeless? Very, very important. এতিয়া তোমালোকে এই কথাটো ভাবিছোৱা যে তোমালোকে কেতিয়াবা বা তোমালোকৰ ঘৰতো তোমালোকৰ বুঢ়া ককা আইতা আছে ঠিক আছে তেওঁলোকৰ স্বাস্থ্য খুব ভাল নহবও পাৰে যেনেকৈ আমি এই পাঠটোত এজন তেনেকুৱা ধৰণৰ ব্যক্তিক পাইছিলোঁ ব্যক্তিজনৰ নামটো কি আছিলে আমি যোৱাকালি পঢ়িছিলোঁ তোমালোকে মনতে ভাবাচোন মই তোমালোকক অলপ দেৰিকৈ আকৌ সেই প্ৰশ্নটো সুধিম তোমালোকে মনতে ভাবি ৰাখা সেই ব্যক্তিজনৰ নামটো কি আছিল তাৰ পাছত আৰু কৈছে যে হোমলেছ মানে হ'ল গৃহহাৰা যাৰ ঘৰ নাই তেনেকুৱা ব্যক্তিক তোমালোকে what will you do to help these people তোমালোকে তেনেকুৱা ব্যক্তিক সহায় কৰিবলৈ কি কৰিবা কি কৰিম মানে ভাবাচোন আমাৰ হাতততো পইচাও নাই আমাৰ হাতততো ক্ষমতাও নাই আমি এটা কি কৰিব পাৰোঁ আমিতো তেওঁলোকৰ ঘৰত আহি এজনক ৰাখিবা কিন্তু তাতকেতো বেছি ৰাখিব নোৱাৰিম আমি গতিকে এই প্ৰশ্নসমূহক কি কৰিছে আমাক ভাবিবলৈ দিছে এই প্ৰশ্নসমূহৰ ওপৰত আলোচনা কৰিব দিছে এতিয়া আমি প্ৰশ্নসমূহৰ ওপৰত নিৰ্দিষ্টকৈ আলোচনা নকৰোঁ আমি এই পাঠটো পঢ়াৰ জৰিয়তে এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ চেষ্টা চলাম তাৰ পাছত চোৱা তাৰ পাছত তোমালোকে এতিয়া স্লাইডটোত এখন চাইকেল দেখিছা চাইকেলখনৰ ওপৰত দুজন ব্যক্তি দেখিছা এজন কি হয় এজন পুৰুষ আৰু এগৰাকী কি হয় মহিলা এটা তোমালোকে নিৰ্দিষ্টভাৱে গম পাইছা যে এই পুৰুষ আৰু মহিলা কেইজন কোন কোন হ'ব পাৰে তো তাৰ ওপৰত তাৰ লগত সংগতি ৰাখি মই ইয়াত এটা দুটা প্ৰশ্ন ৰাখিছোঁ প্ৰথম প্ৰশ্নটো হৈছে যে হু আৰ দে তোমালোকৰ মনত আছেনে এই পাঠটোত যে মই কালি তোমালোকক তিনিটা কেৰেক্টাৰ্ছৰ কথা কৈছিলোঁ তিনিটা চৰিত্ৰৰ কথা কৈছিলোঁ এতিয়া চাগে তোমালোকে গেছ কৰিব পাৰিছা এই দুজন হয় কোন গতিকে তোমালোকে মনতে গেছ কৰাচোন মনতে ভাবাচোন যে হু আৰ দে তাৰ পাছৰ প্ৰশ্নটো হৈছে where they are going now তেওঁলোক ক'লৈ গৈ আছে তোমালোকে এনে মনতে ভাবি ৰাখাচোন এই প্ৰশ্নসমূহৰ বেচিছত যেতিয়া আমি পাঠটো পঢ়িম তেতিয়া পাঠটো মই তোমালোকক আগতো কৈছিলোঁ পাঠটো পঢ়াত কিছু সহজ হৈ পৰে ঠিক আছে ওকে এতিয়া আমি নেক্সট স্লাইডলৈ যাওঁ 1 মিনিট ঠিক আছে এটা নেক্সট স্লাইডত কি আছে চোৱা ইয়াত এটা প্ৰশ্নৰে মই এইটো স্লাইড আৰম্ভ কৰিছোঁ প্ৰশ্নটো হৈছে ডক্টৰী কেপ্ট অন আস্কিং এবাউট দ্য পঞ্চায়ত টু হাৰ ফাদাৰ মানে এতিয়া আমি গম পালোঁ এই দুজন ব্যক্তি কোন আছিল ছোৱালীজনী আছিল তোমালোকৰ দৰে মৰমীয়াল কোন ডক্টৰী আৰু তেওঁৰ লগত বা তাইৰ লগত সেই থকা মানুহজন কোন হয় তাইৰ বাপেকৰ নামটো কি আছিল কংকে মিলি ৰাইট ঠিক আছে এতিয়া কথাটো হ'ল যে এতিয়া তোমালোকে স্ক্ৰীনত পাঠটোৰ যিটো অংশ দেখিছা সেই অংশত ডক্টৰীয়ে বাপেকক পঞ্চায়তৰ বিষয়ে সুধি আছে বিভিন্ন কথা সুধি আছে আৰু কিনো কথা সুধিছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ বাপেকে কেনেকৈ দিছে সেই গোটেইখিনি কথা আমি এই স্লাইডটো পঢ়িলে গম পাম এতিয়া মই স্লাইডটো পঢ়িব গৈ আছোঁ তোমালোকে কিতাপখন ওলাই লোৱা আৰু কিতাপখনত তোমালোকে লাইনবোৰ চাই যোৱা ঠিক আছে ওকে মই এবাৰ পইণ্টাৰটো লৈ ল'লোঁ এতিয়া চোৱা প্ৰথম কি লিখিছে ডক্টৰীয়ে কৈছে ইজিন ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু মানে ডক্টৰী মই যোৱাকালি এটা কথা ক'বলৈ পাহৰিলোঁ ডক্টৰী এগৰাকী মিচিং সম্প্ৰদায়ৰ ছোৱালী হয় আৰু মিচিং সম্প্ৰদায়ত কি হয় বাপেকক বাবু বুলি সাধাৰণতে কোৱা হয় গতিকে ডক্টৰীয়ে বাপেকক সুধিছে সেইটো তোমাৰ পঞ্চায়ত অফিচ নহয়নে বা সেইটো তুমি তোমাৰ অফিচ নহয়নে কাৰণ আমি যোৱা লেকচাৰটোত আমি কি গম পাইছিলোঁ যে ডক্টৰীৰ বাপেক ক'ত থাকে পঞ্চায়তত থাকে তেওঁ পঞ্চায়তৰ প্ৰতিনিধিও হ'ব পাৰে বা পঞ্চায়তত চাকৰি কৰা এজন ব্যক্তিও হ'ব পাৰে ইয়াত এই পাঠটোত সেইটো কথা দিয়া নাই কিন্তু আমি গম পাওঁ যে তেওঁ ক'ত কাম কৰে পঞ্চায়তত কাম কৰে গতিকে সেই পঞ্চায়ত অফিচটোক দেখি ডক্টৰীয়ে বাপেকক কৈছিল যে সেইটো তোমাৰ অফিচ হয়নে নহয়নে দাদা দেউতা
তাৰপাছত কংকে মিলিয়ে কি ক'লে চোৱা, কংকে মিলি মানে কোন, ডক্সৰীৰ বাপেক। তেওঁ কি ক'লে, য়েছ মাই চাইল্ড, ইট হেজ গট এ নিউ চাইনবোৰ্ড। ঠিক আছে, বাপেকে কৈছে হয় সেইটো আমাৰ পঞ্চায়তৰ অফিচ হয়, আৰু পঞ্চায়তৰ অফিচটোত এটা কি হ'ল, এখন নতুন চাইনবোৰ্ড লগোৱা হ'ল। চাইনবোৰ্ড মানে কি হ'ল, ফলক, যিখন ফলকত কি লিখা থাকে, আমাৰ সেইখন হ'ল এটা ফলক, ফলকত কি লিখা থাকে। অ'কে, তাৰপাছত ডক্সৰীয়ে কি কৈছে চোৱা, বাট হোৱাট ইজ এ পঞ্চায়ত বাবু। ডক্সৰী এতিয়া লাগি গ'ল। ডক্সৰীয়ে এটা বাপেকক যথেষ্ট প্ৰশ্ন সুধিব পঞ্চায়তৰ ওপৰত, আৰু তাইৰ প্ৰথম প্ৰশ্নটো আছিল যে পঞ্চায়তখন হয় কি দেউতা। তাৰপাছত কংকে মিলি কি ক'লে চোৱা, লং এগো ডক্সৰী, বহু দিনৰ আগত কৈছে ডক্সৰীক, পঞ্চায়ত মিন্ট এ চিষ্টেম অফ গভৰ্নেন্স বাই 5 elderly men called पंच ग्रामीण प्रमुख। তাৰ অৰ্থটো হৈছে যে বাপেকে ডক্সৰীক পঞ্চায়তৰ অতীতত থকা ৰূপটোৰ বিষয়ে কৈছিল। মানে আগতে পূৰ্বতে পঞ্চায়ত সিস্টেমটো বা পঞ্চায়ত ব্যৱস্থাটো কেনেকুৱা আছিল, হাউ ৱাজ দ্য এণ্টায়াৰ পঞ্চায়ত ৰাজ সিস্টেম ইন দ্য আৰ্লিয়াৰ টাইমছ ইন দ্য লং এগো। তাৰ আৰু সেই সময়ত বাপেকে কৈছিল যে পূৰ্বতে পঞ্চায়ত ব্যৱস্থাটো কি আছিল, এ চিষ্টেম অফ গভৰ্নেন্স আছিল। এতিয়া আহিলে চিষ্টেম অফ গভৰ্নেন্স মানে কি, গভৰ্নেন্স মানে হ'ল শাসন, শাসন কৰা এটা ব্যৱস্থা। আৰু সেই ব্যৱস্থাৰ মূল আধাৰ কোন আছিল, সেই ব্যৱস্থাৰ মূল আধাৰ আছিল 5 elderly men, 5জন বয়োজ্যেষ্ঠ ব্যক্তি। আৰু তেওঁলোকক কি নামে জনা হৈছিল, পঞ্চ গ্ৰামীণ প্ৰমুখ। তেওঁলোকক কি বুলি কৈছিলে, পঞ্চ গ্ৰামীণ প্ৰমুখ। গ্ৰামীণ মানে কি, গাঁও। তাৰপাছত কৈছে দেয়াৰ ৱৰ্ড ৱাজ ৰুল, তেওঁলোকৰ যিবোৰ কথা আছিল, তেওঁলোকে যি কৈছিল সেইটো শাসন হৈছিল, মানে তেওঁলোকৰ কথা মতে পঞ্চায়তখন চলিছিল, কথাটো ইমানেই। তাৰপাছত কৈছে দেয়াৰ ৱাজ ন' কোৱাৰেল, এক মিনিট, দেয়াৰ ৱাজ ন' কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ, গাঁৱৰ মানুহসকলৰ মাজত কোনো ধৰণৰ কোৱাৰেল নাছিল, মানে হ'ল কোনো ধৰণৰ মতানৈক্য নাছিল, হাই কাজিয়া নাছিল। বিকজ দে ৰেছপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ, কাৰণ সকলোৱে তেওঁলোকৰ গ্ৰাম প্ৰমুখক সন্মান কৰিছিল। আৰু যদি তেওঁলোকে গ্ৰাম প্ৰমুখৰ কথা নামানি বা তেওঁলোকক সন্মান নকৰি তেওঁলোকে নিজৰ মাজতে যদি কাজিয়া পেচাল কৰিছিল, তেনেস্থলত এই গ্ৰাম প্ৰমুখে কি কৰিছিল, তেওঁলোকক শাস্তি বিহিছিল। আৰু সেই শাস্তিলৈ ভয় খাই তেওঁলোকে কি কৰিছিল, তেওঁলোকে পৰস্পৰ মিলা প্ৰীতিৰে আছিল। ইমানলৈকে বুজি পাইছা? তাৰপাছত ডক্সৰীয়ে কৈছে, ডক্সৰী কি কৈছে শুনা, ইউ আৰ নট অল্ড that and yet you are in the পঞ্চায়ত। মানে ডক্সৰীয়ে বাপেকক কৈছে, ঠিক আছে তুমি যেনেকৈ কৈছা যে পঞ্চায়তখন কোনে গঠন কৰিছিল, 5জন বয়োজ্যেষ্ঠ ব্যক্তিয়ে মিলি, একচুৱেলি মিলি নহয়, তেওঁলোক আছিল পঞ্চায়ত ব্যৱস্থাটোৰ মূল আধাৰ, তেওঁলোক আছিল উচ্চ পদত। ঠিক আছে, এতিয়া এই যিটো বাপেকে যে পঞ্চায়তৰ বিষয়ে যিটো ব্যাখ্যা তাইক দিছিলে, তাৰ পৰা তাই কি বুজিলে যে পঞ্চায়ত গোটেই ব্যৱস্থাটো কেৱল বুঢ়া মানুহৰ দ্বাৰাহে গঠিত কৰা হৈছে নেকি। সেইটো কাৰণে ডক্সৰী অকণমান কনফিউজড হৈ গ'ল। তাই অনুসন্ধিৎসু, মানে তাই যিহেতু বহুত অনুসন্ধিৎসু আছিল, शी इज अ वेरी किউৰিয়াছ গাৰ্ল। আৰু সেই অনুসন্ধিৎসুতাৰ কাৰণে তাই কি কৰিলে, বাপেকক সুধিলে তোমাৰতো বয়স ইমান হোৱা নাই, গতিকে তুমি আকৌ পঞ্চায়তত কেনেকৈ আছা, কাৰণ তুমিয়ে কৈছা যে পঞ্চায়ত ব্যৱস্থাটোত মূলত কোন থাকে, 5জন বয়োজ্যেষ্ঠ ব্যক্তি থাকে। তাৰপাছত কংকে মিলি কিছু আচৰিত হ'ল যে ছোৱালীজনীয়ে বিৰাট প্ৰশ্ন সুধিছে। তাৰপাছত কংকে মিলি এতিয়া কি কৈছে চোৱা, ইউ চি নাও এ ডেইজ anyone who is above 21 can contest পঞ্চায়ত ইলেকশ্যন। মানে তেওঁ কৈছে যে বৰ্তমান যিটো পঞ্চায়তৰ ব্যৱস্থা, সেই ব্যৱস্থাটো কিছু পৃথক, সেই ব্যৱস্থাটোত কোনো নিৰ্দিষ্ট মানুহ নাই, সেই ব্যৱস্থাটোত সেই ব্যৱস্থাটো কি আছে, সকলোৰে বাবে মুক্ত। যিকোনো এজন ব্যক্তি যিজনৰ বয়স 21 বছৰ হৈছে, 21 বছৰতকৈ বেছি হৈছে, তেওঁ পঞ্চায়তৰ সদস্য হ'ব পাৰে, পঞ্চায়তৰ অংশ হ'ব পাৰে। কেনেকৈ হ'ব পাৰে, তেওঁ পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচিত হোৱাৰ জৰিয়তে তেওঁ পঞ্চায়তখনৰ এটা অংশ হ'ব পাৰে, সেইটো কথা কৈছে। এ পঞ্চায়ত ইজ দ্য বডি that is responsible for the development of village. The panchayat is very important institution for social change. কিছু অসুবিধা হৈছে, এক মিনিট।
অ'কে ঠিক আছে তাৰপিছত তেওঁ কৈছে যে দ্য পঞ্চায়ত ইজ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ ইউ ন' মানে কৈছে যে বাপেকে যেতিয়া ক'লে যে পঞ্চায়তত আজিৰ সময়ত পঞ্চায়তত যিকোনো এজন ব্যক্তিয়ে তেওঁ পঞ্চায়তৰ অংশ হ'ব পাৰে তাৰ কাৰণে তেওঁ কি কৰিব লাগিব তেওঁ পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচিত হ'ব লাগিব ইমানলৈকে বুজি পালা তাৰপাছত কি কৈছে যে পঞ্চায়তখন হয় কি তেওঁ কৈছে যে পঞ্চায়তখন হয় কি এই পঞ্চায়ত ইজ এ বডি পঞ্চায়তত কি হয় এখন বডি হয় কেনেকুৱা বডি হয় ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ তেনেহ'লে এইটো কিহৰ কাৰণে ৰেছপনচিবল হয় তেওঁলোক ভিলেজেছ গতিকে তেওঁ কৈছে যে পঞ্চায়তখন কি হয় সেইখন এখন বডি হয় আৰু তাৰ দায়িত্ব কি আছে ইট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ তেনেহ'লে গাঁওসমূহৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট তেওঁলোক দায়িত্বশীল হয় তাৰপিছত কৈছে এই পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ মই তোমালোকক যোৱাকালি কৈছিলোঁ যে পঞ্চায়তৰ মূল কাম কি আছে পঞ্চায়তৰ মূল কামটো হৈছে যে আৰ্থ সামাজিক বিকাশ কৰা ক'ৰ আৰ্থ সামাজিক বিকাশ কৰা গাঁও অঞ্চলৰ গ্ৰামাঞ্চলৰ গতিকে ইয়াত কংকে মিলিয়েও সেইটো কথাই কৈছে যে পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ মানে হ'ল সামাজিক পৰিৱৰ্তনৰ কাৰণে পঞ্চায়ত যথেষ্ট গুৰুত্বপূৰ্ণ সেইটো কৈছে ইউ ন' তুমি জানানে দ্য Constitution of India grants power to the panchayat to raise taxes for the development schemes and for local development. মানে ইয়াত কৈছে যে কিছু তোমালোকে বুজাত কিছু অসুবিধা এটা হ'ব মানে কৈছে যে আমাৰ সংবিধান যিখন আছে তো আমি সকলোৱে জানো আমাৰ ভাৰতত এখন সংবিধান আছে আৰু সেই সংবিধানৰ আধাৰতে আমাৰ গোটেই শাসন ব্যৱস্থা পৰিচালিত হয় আৰু সেই সংবিধানতেই এটা সময়ত সংশোধন কৰি এটা তোমালোকে হয়তো বুজি নাপাব পাৰা সংশোধন মানে কি সংশোধন হৈছে সংবিধানত কৰা পৰিৱৰ্তন আৰু সেই সাংবিধানিক পৰিৱৰ্তনৰ মাধ্যমেৰে পঞ্চায়ত ব্যৱস্থাটোক আমাৰ ভাৰতীয় শাসন ব্যৱস্থাৰ অংশ কৰি তোলা হৈছিল তাৰ পূৰ্বতেও পঞ্চায়ত আছিল কিন্তু পঞ্চায়ত খুব বেছি প্ৰভাৱশালী নাছিল ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু কি হ'ল পঞ্চায়তসমূহক সাংবিধানিকভাৱে বা সংবিধানে কি কৰিছিল কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গ্ৰাণ্টছ মানে হ'ল প্ৰদান কৰা কি প্ৰদান কৰিছিল পাৱাৰ ক্ষমতা প্ৰদান কৰিছিল কাক কৰিছিল টু দ্য পঞ্চায়তবোৰক কৰিছিল আৰু পঞ্চায়তবোৰক ক্ষমতানো কিয় প্ৰদান কৰিছিল টু ৰেইজ টেক্সেছ তেওঁলোকক কৰ উঠোৱাৰ ক্ষেত্ৰত পঞ্চায়তে বিভিন্ন জেগাৰ পৰা তোমালোকৰ গাঁৱত চাগে তোমালোকেও দেখিছা বিভিন্ন পুখুৰী বিভিন্ন ধৰণৰ ধৰি লোৱা পুখুৰী থাকে বা তোমালোকৰ গাঁৱত যদি কিবা ঘাট আছে নদীৰ ঘাট হৈ গ'ল সেইবোৰৰ পৰা বা বজাৰ আছে সেইবোৰৰ পৰা পঞ্চায়তে কি কৰে এটা টেক্স লয় এটা কৰ লয় আৰু সেই কৰৰ জৰিয়তে পঞ্চায়তে কি কৰে তেওঁলোকে বিকাশমুখী কাৰ্যকলাপবোৰ চলাই নিয়ে ঠিক আছে তাৰপিছত কি কৈছে চোৱা টেক্সেছ আৰু টেক্সেছবোৰ টু ৰেইজ টেক্সেছ এতিয়া টেক্সেছ উঠোৱা কাৰণটো কি আছিল মই এতিয়া ক'লোৱেই যে ফৰ টেক্সেছ প্লান ডেভেলপমেণ্ট স্কিমছ আৰু তাৰ লগতে তেওঁলোকে কি কৰে তেওঁলোকে ডেভেলপমেণ্ট স্কিমছ মানে হ'ল বিভিন্ন বিকাশমূলক আঁচনি তেওঁলোকে প্ৰস্তুত কৰে কাৰণ পঞ্চায়তৰ যিসকল প্ৰতিনিধি থাকে তেওঁলোক যিখন গাঁৱৰে মানে সেই পঞ্চায়তখন যিখন গাঁৱৰ হয় সেই গাঁৱৰ সমস্যাবোৰৰ সৈতে খুব ভালদৰে অৱগত হৈ থাকে দে আৰ ৱেল এৱেৰ উইথ দ্য প্ৰব্লেমছ অফ দেয়াৰ ভিলেজ চ' তেওঁলোকক সেই দায়িত্ব দিয়া হয় তেওঁলোকে সেই গাঁৱৰ বিকাশৰ কাৰণে তেওঁলোকে বিভিন্ন বিকাশমুখী আঁচনি প্ৰস্তুত কৰে তাৰ পাছত লগতে কি কৰে ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু স্থানীয় বিকাশৰ কাৰণে তেওঁলোকে কি কৰে কাম কৰে তাৰ পাছত ডক্সৰী কিন্তু ইমানতো সন্তুষ্ট নাই কাৰণ ডক্সৰী এগৰাকী বা এজনী খুব অনুসুদ্ধিচ্ছ ছোৱালী আছিল ছি ইজ ভেৰি কিউৰিয়াছ গাৰ্ল তাৰ পাছত পুনৰ ডক্সৰীয়ে বাপেকক এটা প্ৰশ্ন সুধিলে প্ৰশ্নটো কি আছিল হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু তাই সুধিছে যে তুমি এতিয়া পঞ্চায়তত যে যাবা পঞ্চায়তত গৈ পেলাই তুমি কি কৰিবা কেনেকুৱা ধৰণৰ কাম কৰিবা দেউতা তেনেকৈ সুধিছিলে তাৰ পাছত কি কৈছে চোৱা ডক্সৰীয়ে যেতিয়া সুধিলে তেতিয়া কংকে মিলিয়ে ক'লে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ মানে হ'ল আমি কি কৰোঁ আমি গাঁৱৰ ৰাস্তাসমূহ বনাওঁ আৰু যিবোৰ ৰাস্তা বেয়া হৈছে তাক আমি কি কৰোঁ পুনৰ নিৰ্মাণ কৰোঁ তাক কোৱা হৈছে ৰিপেয়াৰ মানে হ'ল পুনৰ নিৰ্মাণ কৰা কেৱল ৰাস্তাই নিৰ্মাণ নকৰে কি কৰিব পাৰে ব্ৰিজেছ দলং হাউজেছ মানে হ'ল ঘৰ হাউজেছ তাৰপিছত আহিলে ফৰ দ্য প'ৰ এণ্ড চ' অন এতিয়া কথাটো হ'ল যে হাউচেছ মানে তোমালোকে বুজি পাইছানে
চৰকাৰে কি কৰে, আমাৰ ভাৰত চৰকাৰে বৰ্তমান যিসকল লোকৰ পকা ঘৰ নাই তেওঁলোকক পকা ঘৰ প্ৰদান কৰাৰ আঁচনি হাতত লৈছে, ঠিক আছে। আৰু সেই আঁচনিৰ মাধ্যমত যে পকা ঘৰসমূহ তোমালোকৰ গাঁৱত বনায়, হালধীয়া হালধীয়া ৰঙৰ, ঠিক আছে, তোমালোকে চাগে দেখিছা। সেই পকা ঘৰসমূহ বনোৱাৰ, সেই পকা ঘৰসমূহ যিজন ব্যক্তিক সেই পকা ঘৰ প্ৰদান কৰা হৈছে, তেওঁৰ ঘৰত, তেওঁৰ মাটিত সেই পকা ঘৰ বনোৱাৰ দায়িত্ব কাৰ আছে? পঞ্চায়তৰ আছে, ঠিক আছে। গতিকে ইয়াত কংকে মিলিয়ে ডক্সৰীক কৈছে যে পঞ্চায়তৰ কাম কি কি হয়, তোমালোকে আকৌ এবাৰ কোৱা। পঞ্চায়তৰ কাম হৈছে ৰাস্তা বনোৱা, দলং বনোৱা, ঘৰ বনোৱা। কেৱল বনোৱাই নহয়, যদি ৰাস্তা বেয়া হয়, যদি দলং ভাঙে, তেনেস্থলত কি কৰিব তেওঁলোকে? ৰিপেয়াৰ কৰিব, তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব, ঠিক আছে। আমি এতিয়া কি গম পালোঁ পঞ্চায়তে কি কৰে, কংকে মিলিয়ে পঞ্চায়তত গৈ কি কৰিব আমি এতিয়া গম পালোঁ। কিন্তু ডক্সৰী এতিয়াও সন্তুষ্ট হোৱা নাই। তাৰ মাজত এতিয়া আকৌ এটা প্ৰশ্ন আহিলে। প্ৰশ্নটো হৈছে যে where do you get all the money? এই মাৰ্কাৰটো অকণমান দিগদাৰ দিছে দেই, চৰি, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ তোমালোকৰ পৰা। where do you get all the money from? তাৰপাছত ডক্সৰীয়ে বাপেকক সুধিছে, ইমানখিনি যে তোমালোকে কাম কৰা, ইমানখিনি কাম কৰিবলৈতো যথেষ্ট টকা লাগিব। এতিয়া ইমানখিনি টকা আহে ক'ৰ পৰা, তোমালোকে পোৱা ক'ৰ পৰা? ডক্সৰীয়ে তেনেকৈ বাপেকক সুধিছে। এতিয়া ডক্সৰীৰ সেই প্ৰশ্নৰ উত্তৰটো বাপেকে কেনেকৈ দিছে চোৱা। বাপেকে কৈছে, এ গুড কুৱেশ্যন, এটা বহুত ভাল প্ৰশ্ন সুধিছা বুলি কৈছে। দ্য পঞ্চায়ত ৰেইজেছ এ লিটিল মানি ফ্ৰম টেক্সেছ অন ভেহিকেলছ, ৰিভাৰ ঘাটছ, বাজাৰ্ছ এণ্ড বিলছ। এতিয়া যে তোমালোকক যে মই কৈছিলোঁ যে তোমালোকে যদি কেতিয়াবা ভালদৰে চাইছা, তোমালোকৰ তাত যিবোৰ বজাৰ বহে, সেই বজাৰসমূহে কি কৰে, সকলো জেগাত নহয়, কিছুমান জেগাত, নিৰ্দিষ্ট কিছুমান জেগাত তেওঁলোকে পঞ্চায়তক এটা কৰ দিব লগা হয়, এটা বজাৰ কৰ দিব লগা হয়, মাৰ্কেট টেক্স বুলি কয়। তাৰ লগতে যদি তোমালোকৰ ঘৰৰ কাষত, তোমালোকৰ গাঁৱৰ কাষত যদি যিকোনো ধৰণৰ ঘাট আছে, নদী ঘাট আছে, তাতো তেওঁলোকে কি কৰে, পঞ্চায়তক মানে এটা কৰ দিব লগা হয়, সেই অঞ্চলটোত যিখন পঞ্চায়ত আছে সেই পঞ্চায়তখনত। গতিকে এইটো কিন্তু সকলো জেগাতে একে নহয়, ঠিক আছে, পৰিস্থিতি সাপেক্ষে ইয়াৰ ৰূপটো বেলেগ বেলেগ হ'ব পাৰে। কিন্তু মূল কথাটো হ'ল যে পঞ্চায়তে কি কৰে, পঞ্চায়তে যে ইমানখিনি টকা যে পঞ্চায়তৰ প্ৰয়োজন হয়, সেই টকাৰ কিছু অংশ, সকলো নহয়, কিছু অংশ পঞ্চায়তে ক'ৰ পৰা পায়? টেক্সেছৰ পৰা পায়, কৰৰ পৰা পায়। এতিয়া পঞ্চায়তে ক'ত কৰ লগায়? ভেহিকেলছ মানে কি? ভেহিকেলছ মানে হ'ল গাড়ী, ঠিক আছে। তাৰপাছত ৰিভাৰ ঘাটছ, তাৰপাছত আহিলে নদীৰ ঘাটত, তাৰপাছত আহিলে বাজাৰ্ছ মানে হ'ল বজাৰ, তাৰপাছত আহিলে বিলছ মানে গম পাইছাই, পুখুৰীৰ কথা কৈছে, যিবোৰ সমূহীয়া পুখুৰী থাকে, তেনেকুৱাবোৰৰ পৰাও পঞ্চায়তে কি কৰে? কৰ সংগ্ৰহ কৰে। তাৰপাছত ডক্সৰীয়ে কৈছে, চোৱা ডক্সৰী কিমান কিউৰিয়াছ ছোৱালী হয়, কিমান অনুসুধিচ্ছু ছোৱালী হয়। তোমালোকে কেতিয়াবা ইমান প্ৰশ্ন কৰিছানে কাৰোবাক? তাই পুনৰ প্ৰশ্ন কৰিলে। প্ৰশ্নটো কি আছিল যে ইজ দেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক? তাই কৈছে যে ইজ দেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক? ইমানকণ টকাই ইমানখিনি কাম কৰিব পৰা যায়নে? তেতিয়া আকৌ কংকে মিলিয়ে কি ক'লে চোৱা, উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দি গভৰ্ণমেণ্ট। এতিয়া কথাটো হ'ল যে আমি যে কালিৰ পৰা গ্ৰামীণ বিকাশ কৈ আছোঁ। এতিয়া গ্ৰামীণ বিকাশ পঞ্চায়তসমূহে কৰে, কিন্তু পঞ্চায়তসমূহে প্ৰত্যক্ষভাৱে গ্ৰামীণ বিকাশ নকৰে। তেওঁলোক হৈছে গ্ৰামীণ বিকাশ সম্ভৱ কৰি তোলা এক মাধ্যম। আৰু সেই গোটেই বিকাশৰ যিটো প্ৰতিৰূপ, সেই প্ৰতিৰূপটো কোনে বনায়? সেইটো বনায় পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট। আমাৰ ভাৰত চৰকাৰৰ কিছুমান ডিপাৰ্টমেণ্ট আছে, যেনেকৈ আমাৰ এতিয়া শিক্ষা ব্যৱস্থাটো কোন ডিপাৰ্টমেণ্টত আহিব? ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন। স্বাস্থ্য ব্যৱস্থাটো কোন ডিপাৰ্টমেণ্টত আহিব? ডিপাৰ্টমেণ্ট অফ হেল্থ। তেনেদৰে পঞ্চায়ত ব্যৱস্থাটো ক'ৰ পৰা ক'ত আহে? সেইটো হ'ল পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। সিমানখিনি বুজি পাইছা? তাৰপাছত চোৱা, তাৰ লগতে কেৱল সেই গ্ৰাণ্টৰ ওপৰতে পঞ্চায়ত নিৰ্ভৰশীল নহয়। তাৰ লগতে পঞ্চায়তে কাৰ পৰা টকা পায়? লোকেল MLA or ministers can also contribute substantially if they wish. তাৰ লগতে পঞ্চায়তসমূহে কাৰ পৰা টকা পায়? লোকেল MLA, স্থানীয় যিজন MLA হয়, MLA মানে হ'ল মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, তোমালোকৰ যিজন স্থানীয় বিধায়ক। এতিয়া তোমালোকে নিজৰ মাজতে সেইটো প্ৰশ্ন কৰাচোন, তোমালোকৰ স্থানীয় বিধায়কজনৰ নামটো কি?
তাৰপাছত আহে এজন মিনিষ্টাৰ। যদি সেই স্থানীয় এলেকাটোত যদি কোনোবা মন্ত্ৰী আছে, তোমালোকৰ যদি বিধায়কজন মন্ত্ৰী হয় তেতিয়া তেওঁক আমি মিনিষ্টাৰ বুলিও ক'ম। গতিকে তেনেকুৱা ব্যক্তি বা তেনেকুৱা প্ৰতিনিধিৰ পৰাও পঞ্চায়তে কি কৰে, যথেষ্ট পৰিমাণৰ টকা পায়। কিন্তু এই টকাটো MLA বা MP সকলে দিয়াৰ ক্ষেত্ৰত বাধ্য নহয়। সেইটো কাৰণে ইয়াত লিখিছে ইফ দে উইচ, যদি তেওঁলোকে বিচাৰে তেতিয়া তেওঁলোকে সেই টকাখিনি দিব পাৰে। ঠিক আছে, গতিকে আমি এতিয়ালৈকে কি বুজিলোঁ যে পঞ্চায়ত ব্যৱস্থাটো কেনেকুৱা, অতীতত কেনেকুৱা আছিল, বৰ্তমান ইয়াৰ স্বৰূপ কেনেকুৱা, পঞ্চায়ত ব্যৱস্থাটোৱে কি কৰে, আৰু এই গোটেইখিনি কাম কৰিবলৈ পঞ্চায়ত ব্যৱস্থাটোক যথেষ্ট টকাৰ প্ৰয়োজন হয়। আৰু সেই টকাসমূহ পঞ্চায়ত যিটো বিভাগ, সেই বিভাগটোৱে ক'ৰ পৰা পায়, তাৰ টকাৰ উৎসসমূহ কি কি হয়, সেই গোটেইখিনিৰ ওপৰত আমি এতিয়ালৈকে আমি অৱগত হ'লোঁ। উই হেভ লাৰ্ণড অল দিজ এছপেক্টছ ৰিলেটেড টু দ্য পঞ্চায়তী ৰাজ ছিষ্টেম। ঠিক আছে, এতিয়া মই ইয়াত 3টা প্ৰশ্ন থৈছোঁ, তোমালোকে দেখিছা শ্লাইডত। প্ৰথম প্ৰশ্নটো হৈছে যে হোৱাট ডাজ এ পঞ্চায়ত ডু, এখন পঞ্চায়তে কি কৰে। তোমালোকক মই এতিয়া বুজাই দিলোঁ, আমি সকলোৱে মিলি পঢ়িলোঁ। এতিয়া তোমালোকৰ কাম হৈছে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তোমালোকে কি কৰিবা, এই ভিডিঅ'টোৰ যিটো কমেণ্ট ছেকশ্যন হয় তাত তোমালোকে উত্তৰবোৰ লিখি দিবা। মই যিমান পাৰোঁ মই সকলোৰে উত্তৰ চাই বা মই নিজৰ ফালৰ পৰা উত্তৰকেইটা দি দিম। তাৰপাছত চোৱা, তাৰপাছত প্ৰশ্নটো কি আছে, ফ্ৰম ৱেৰ ডাজ ইট গেট অল দ্য মানি। এই যে পঞ্চায়তে যে ইমানখিনি কাম কৰে, ইমানখিনি কাম কৰিবলৈতো যথেষ্ট টকাৰ প্ৰয়োজন হয়। এতিয়া সেই টকাখিনি পঞ্চায়তে ক'ৰ পৰা পায়, আমি এতিয়া অলপ আগতে পঢ়িলোঁ। এতিয়া তোমালোকৰ কাম হৈছে এই প্ৰশ্নটোৰ উত্তৰটো কিতাপৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ। ঠিক আছে, লিখাটো তোমালোকৰ এতিয়া হোমৱৰ্ক হয়। তাৰপাছত আছে হু ৱাজ ধনীৰাম। এই ধনীৰামৰ চেপ্টাৰটো আমি কি কৰিম, অহা কাইলৈ পঢ়িম। ঠিক আছে, আমি এইটো ক্লাছ যদি আমি ধনীৰামলৈ যাওঁ যথেষ্ট সময় হ'ব। কি কৰোঁ, আমি গৈ দিওঁ নেকি, 1 মিনিট। ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে সময় যথেষ্ট কম আছে মোৰ হাতত, গতিকে এই ভিডিঅ'টোত মই এইটো পাৰ্টত মই কংকে মিলিৰ এই ধনীৰামৰ যিটো কথা আছিল, য়েছ, আমি এই 3টা প্ৰশ্নতে এই ভিডিঅ'টো ইয়াত ৰাখিব লাগিব। ঠিক আছে, আৰু আমি নেক্সট ভিডিঅ'টোত ধনীৰামৰ বিষয়ে পঢ়িম। ধনীৰামকনো পঞ্চায়তে কেনেকৈ সহায় কৰিছিল, ধনীৰামৰ সমস্যা কি আছিল, ধনীৰামকনো এই কি নাম আছিলে ডকচলীয়ে কেনেকৈ চিনি পাইছিল, এই গোটেইখিনি সম্পৰ্কত আমি দ্বিতীয়টো ভিডিঅ'ত আলোচনা কৰিম। তাৰ লগতে আমি প্ৰশ্ন উত্তৰসমূহো আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে ৰাখোঁ, ধন্যবাদ। আৰু তোমালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকৰ যিকোনো ডাউট হ'লে তোমালোকে কমেণ্ট ছেকশ্যনত তাক লিখি পঠিয়াবা। অসমীয়া লিখিলেও হ'ব, ইংৰাজী লিখিব লাগে বুলি কথা নাই। ঠিক আছে, আৰু যিখিনি প্ৰশ্ন দিছোঁ সেই প্ৰশ্নখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে যদি কৰা তেনেহ'লে মই মানি মোৰ কষ্ট সাৰ্থক হৈছে। ঠিক আছে, বহুত ভাল লাগিল, ধন্যবাদ। আৰু সকলোৱে নিয়াৰিকৈ পঢ়া শুনা চলাই নিয়া, পঢ়া শুনাত সমস্যা নাহিবলৈ মই সকলো ধৰণৰ চেষ্টা কৰিম। গতিকে তোমালোকে সকলোৱে পঢ়া শুনাক গুৰুত্ব সহকাৰে লৈ তাক সদায় প্ৰত্যেক দিনা 1 ঘণ্টা 1.5 ঘণ্টা পঢ়িলেও যথেষ্ট, কিন্তু প্ৰত্যেক দিনা পঢ়িব লাগিব। ঠিক আছে, সকলোকে বাই দিছোঁ, ভালকৈ থাকা।